আজি মই দেখাই দিম আপোনালোকে ই চালানখন আপোনালোকে কেনেকৈ পিন কৰিব আপোনালোকৰ ৰিচিপ্টখন আপোনালোকে যদি পোৱা নাই তো আপোনালোকে কেনেকৈ পিন কৰিব মোবাইলৰ সহায়ত আপোনালোকে মোবাইল ফোনৰ জৰিয়তে আপোনালোকে যদি আপোনালোকে ট্ৰাফিক পুলিচে যদি আপোনালোকৰ চালান কাটিছে তেনেহ'লে আপোনালোকে ই চালানখন আপোনালোকে মোবাইল ফোনৰ জৰিয়তে ডাউনলোড কৰি ল'ব পাৰিব। তো চালানখন আপোনালোকে ডাউনলোড কৰাৰ বাবে আপোনালোকে ইয়াতে চাব পাৰিব আপোনালোকে এনেকৈ ইয়াতে চাওক দিয়া আছে চালান নাম্বাৰ দিয়া আছে ভেহিকেল নাম্বাৰ তাৰপিছত ডিআৰএল নাম্বাৰ। তো আপোনালোকে এই তিনিটা নাম্বাৰৰ সহায়ত আপোনালোকে যিকোনো এটা থাকিলে আপোনালোকৰ চালানৰ ৰিচিপ্টখন আপোনালোকে পিন কৰি ল'ব পাৰিব ডাউনলোড কৰি ল'ব পাৰিব। তো তাৰে আগত আপোনালোকে এইখন পেজত কেনেকৈ আহিব মই আপোনালোকক জনাই দিওঁ। তো আপোনালোকৰ মোবাইল ফোনৰ পৰা আপোনালোকে ক্ৰোম ব্ৰাউজাৰটো অপেন কৰিব, কৰাৰ পিছত আপোনালোকে সাৰ্চ বক্সত টাইপ কৰি দিব ই চালান এনেকৈ টাইপ কৰি দিব, দিয়াৰ পিছত আপোনালোকে সাৰ্চত ক্লিক কৰি দিব। দিয়াৰ লগে লগে আপোনালোকৰ সময়ত এনেকৈ পেজটো আহিব। তাৰপিছত আপোনালোকে ইয়াতে চাব পাৰিছে ই চালান পৰিবহন। তো এনেকৈ আপোনালোকে চাব পাৰিব দিয়া আছে চালান ডিটেইলছ। তো আপোনালোকে এইটো অপশ্যনত ক্লিক কৰি দিব। সেইটো অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সময়তে এনেকৈ আহিব। আৰু ফ্ৰেণ্ড আপোনালোকৰ সুবিধাৰ কাৰণে মই এইখন পেজৰ লিংক ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত দি থৈছোঁ, আপোনালোকে সেই লিংকত ক্লিক কৰিলেও আপোনালোকে এইটো পেজত আহিব পাৰিব। তো আপোনালোকে এনেকৈ অহাৰ পিছত আপোনালোকে ইয়াতে মই আগতে কৈ দিছোঁ আপোনালোকে তিনিটা নাম্বাৰৰ সহায়ত আপোনালোকে চালানৰ ৰিচিপ্টখন আপোনালোকে পিন কৰি বা ডাউনলোড কৰি ল'ব পাৰিব। তো এতিয়া আপোনালোকৰ মূল কথাটো হ'ল মোৰ হাতত যিহেতু মোৰ চালান নাম্বাৰটোৱে আছে, মই চালান নাম্বাৰ জৰিয়তে আপোনালোকক মই দেখাই দিম। আৰু যদি আপোনালোকৰ গাড়ীৰ নাম্বাৰটো থাকে তেনেহ'লে আপোনালোকে গাড়ীৰ নাম্বাৰটো চাব পাৰিব, আৰু যদি আপোনাৰ লাইচেঞ্চ নাম্বাৰটো থাকে আপোনালোকে লাইচেঞ্চৰ নাম্বাৰটো দি চাব পাৰিব। তো মই চালান নাম্বাৰটো আপোনালোকে কেনেকৈ ক'ত পাব সেইটোও বিষয়ে জনাই দি আছোঁ। আপোনালোকৰ যেতিয়া চালানটো কাটিব, আপোনালোকে যেতিয়া গাড়ীখন কিনি ল'ব শ্ব'ৰুমৰ পৰা, তেতিয়া কিন্তু আপোনালোকৰ এটা ৰেজিষ্টাৰ মোবাইল নম্বৰ তাতে দিব লাগিব। তো সেই মোবাইল নম্বৰত এটা আপোনালোকৰ মেছেজ আহিব, তাতে আপোনালোকে চালান নাম্বাৰটো পাই যাব। তো আপোনালোকে এনেকৈ চালান নাম্বাৰটো পোৱাৰ পিছত আপোনালোকে যদি চালান নম্বৰৰ সহায়ত যদি আপোনালোকে চাব বিচাৰে আপোনালোকৰ ৰিচিপ্টটো কিমান টকা কাটিছে আৰু আপোনালোকে ৰিচিপ্টটো আপোনালোকে কেনেকৈ চাব সেইটো যদি বিচাৰে, তো আপোনালোকে সেই ৰিচিপ্টখন এনেকৈ আপোনালোকে চাব পাৰিব। আপোনালোকৰ যিটো মোবাইলত মেছেজ আহিব সেই নাম্বাৰেদি আপোনালোকে চালানৰ ৰিচিপ্টটো চাব পাৰিব। তো মই যিহেতু চালান নাম্বাৰটো মোৰ লগত আছে, তো ইয়াতে চাব পাৰিছোঁ চালান নাম্বাৰ বুলি দিয়া আছে। তাৰপিছত দিয়া আছে ইয়াতে চাওক দিয়া আছে কেপচা। তো আপোনালোকে এই ওপৰত যিহেতু কেপচা দেখা পাইছা, সেই কেপচাটো এইটো বক্সত ফিল কৰিব লাগিব। কৰাৰ পিছত আপোনালোকে চাব পাৰিছে ইয়াতে দি আছে গেট ডিটেইলছ। তো আপোনালোকে গেট ডিটেইলছৰ ওপৰত ক্লিক কৰি দিব। তো মই এইখিনি ফিল কৰি আপোনালোকক নেক্সট ষ্টেপটো দেখাই দিব আছোঁ আপোনালোকে কেনেকৈ চালানৰ ৰিচিপ্টখন আপোনালোকে পিন বা ডাউনলোড কৰি ল'ব। তো মই এই নাম্বাৰকেইটা ফিল কৰি আছোঁ, আপোনালোকে চাই যাওক। তো ফ্ৰেণ্ড আপোনালোকে যেতিয়া গেট ডিটেইলছত ক্লিক কৰিব তেতিয়া আপোনালোকৰ এনেকৈ আহিব। আপোনালোকে চাব পাৰিছে আপোনালোকৰ ফাৰ্ষ্টত নিজৰ নাম থাকিব, আপোনালোকৰ যিজন মানুহৰ নামত গাড়ীখন আছে তেওঁৰ নাম থাকিব, তাৰপিছত আপোনালোকৰ গাড়ীৰ নাম্বাৰটো থাকিব, তাৰপিছত চালান নাম্বাৰটো আপোনালোকে এনেকৈ চাব পাৰিব। তাৰপিছত দি আছে ট্ৰেনজেকশ্যন আইডি, যদি আপোনালোকে পে'মেণ্ট কৰিছে তো আপোনালোকে পে'মেণ্ট আইডিটো চাব পাৰিব, আৰু যদি কৰা নাই তো আপোনালোকে এনেকৈ এনে হৈ থাকিব অসমৰ পৰা হয় তেতিয়াহ'লে ইয়াতে এছ থাকিব। আৰু আপোনালোকে যদি চাব পাৰিছে ইয়াতে চালান ডেট, তো আপোনালোকে কোনদিনাখন আপোনালোকৰ চালানটো কাটিছে আপোনালোকে সেই ডেটটো ইয়াতে চাব পাৰিব। আৰু আপোনালোকৰ কিমান টকা চালানটো কাটিছে আপোনালোকে এমাউণ্টটো ইয়াতে চাব পাৰিব কিমান টকা আপোনালোকে কাটিছে। মোৰ যিহেতু 5,000 টকা কাটিছে আৰু মই এতিয়ালৈকে পইচাটো মই পে'মেণ্ট কৰা নাই, সেইকাৰণে ইয়াতে পেণ্ডিং ষ্টেটাছ পেণ্ডিং হৈ আছে। তো এনেকৈ চাব পাৰিব। তাৰপিছত ইয়াতে দিয়া আছে চাওক দিয়া আছে চালান পিন। তো আপোনালোকে এতিয়া পিন কৰি ল'ব পাৰিব। তো পিনৰ অপশ্যনত আপোনালোকে যেতিয়া ক্লিক কৰিব তেতিয়া আপোনালোকৰ এইখন পিন হৈ যাব। তো মই পিনটোত ক্লিক কৰি আপোনালোকক দেখাই দি আছোঁ। তো আপোনালোকে যেতিয়া পিনত ক্লিক কৰিব তেতিয়া আপোনালোকক PDF চিলেক্ট কৰিব দিব। আপোনালোকে PDF চিলেক্ট কৰি আপোনালোকে ছেভ কৰি দিব। দিয়াৰ লগে লগে আপোনালোকে ইয়াতে চাব পাৰিব এনেকৈ দিয়া আছে, এনেকৈ চালানটো আপোনালোকৰ এনেকৈ চাব পাৰিব। তো এতিয়া আপোনালোকৰ চালানৰ মেইন বস্তুটো আপোনালোকে চাব পাৰিব আপোনালোক কিহৰ কাৰণে চালানটো কাটিছে। আপোনালোকে হয়তো ফাৰ্ষ্টত গমো নাপাব পাৰে আপোনালোকে কিহৰ কাৰণে চালানটো কাটিছে, আৰু আপোনালোকে গম পায় কিয়নো আপোনালোকৰ কিবা নহ'লে কিবা এটা ভুলৰ কাৰণেহে চালানটো কাটে। আপোনালোকৰ হয়তো ড্ৰাইভিং লাইচেঞ্চ বা আপোনালোকৰ হেলমেটতো ইমান টকা চালান নাকাটে, ড্ৰাইভিং লাইচেঞ্চত কাটে। তো আপোনালোকে মোৰ যিহেতু কাটিছে ইয়াতে চাওক দিয়া আছে ড্ৰাইভিং উইথৰ লাইচেঞ্চ। তো মোৰ ড্ৰাইভিং লাইচেঞ্চ নাছিল সেইকাৰণে ফাইন কাটিছে 5,000 টকা। তো এনেকৈ চাব পাৰিব। আৰু আপোনালোকৰ এনেকৈ মানে গোটেই ডিটেইলছ আপোনালোকৰ এড্ৰেছ, আপোনালোকৰ চালান নাম্বাৰ আৰু আপোনালোকৰ গাড়ীৰ নাম্বাৰটো চাব পাৰিব এনেকৈ। আৰু আপোনালোকৰ বহুত কেইটামান ইয়াতে ইনফৰমেশ্যন এনেকৈ দিয়া আছে, আপোনালোকে চাব পাৰিব আপোনালোকৰ চালানৰ কেনেকৈ কি কৰিলে আপোনাৰ চালান কাটে কেনেকৈ ইয়াতে চাব পাৰিব।
তো যিও নহওক আপোনালোকে হয়তো ভিডিঅ'টো ভালদৰে বুজি পাইছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব আৰু মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তলৰ পৰা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ মানে জয় আই অসম